কেশব আছাম ইউটিউব চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি 16 মাৰ্চ 2024 তাৰিখে চৰাইদেউ জিলাৰ এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান বামপথাৰ বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন ফলাফলসমূহ ঘোষণা কৰা হৈছে। গতিকে মই সবিশেষ আপোনালোকক জনাই থাকিম। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। লগতে বিদ্যালয়ৰ সকলো ঘোষণা আৰু তথ্য পাতিসমূহ নিয়মীয়াভাৱে পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কাষতে থকা বেল আইকনটো পিটিকি দিবলৈ নাপাহৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই বামপথাৰ বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰখন পালোহি। বিদ্যালয়ৰ ভিতৰলৈ যাম, কি হৈছে আপোনালোকক সবিশেষ দেখাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে ৰিজাল্ট সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিব। বাইদেউ, আজি আমাৰ বিদ্যালয়ৰ ফলাফল ঘোষণা কৰা হৈছে। আমি যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ ফলাফলক লৈ আমি খুব গৌৰৱান্বিত। লগতে আমাৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হ'ল। আমি A গ্ৰেড পাইছোঁ, তাতো আমি সুখী হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যতাত আমি সকলো শিক্ষক শিক্ষয়িত্ৰী নথৈ আনন্দিত হৈছোঁ, লগতে গৌৰৱান্বিত হৈছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ঘোষণা কৰিলে বাইদেউ, আপোনাৰ অনুভৱ কেনেকুৱা? নমস্কাৰ। আজি আমাৰ ফলাফল ঘোষণা কৰা হৈছে 2023-24 বৰ্ষৰ। মই ক শ্ৰেণীৰ ফলাফলৰ ঘোষণা কৰিছিলোঁ। ক শ্ৰেণী মানে একেবাৰে অকণ ল'ৰা ছোৱালী যে কেনেকৈ ফলাফলটো মই ঘোষণা কৰিম সেইটোকে বহুত দিনৰ পৰা চিন্তা কৰিলোঁ। ক শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে লিখিব পঢ়িবও ভালকৈ নাজানিছিলে যদিও কিছুমান ল'ৰা ছোৱালী যিবিলাকে পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়া, লিখা পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িছে তেওঁলোককে মই উত্তীৰ্ণ কৰি দিছোঁ। মুঠতে 14টা ল'ৰা ছোৱালী উত্তীৰ্ণ কৰিলোঁ আৰু বাকীকেইজন তেওঁলোক ঘৰুৱাভাৱে বা বাইদেউৰ লগত আলোচনা কৰি এয়া আমাৰ জ্যেষ্ঠ শিক্ষক পিতিকা ক্লাই ছাৰ আছে। ছাৰ নমস্কাৰ। আজি ৰিজাল্ট দিয়া হৈছে, কি ক'ব আপুনি? নমস্কাৰ, মোৰ নাম শ্ৰী পিতিকা ক্লাই। আজি আমাৰ বামপথাৰ বেঙেনাবাৰী চৰকাৰী মহিলা বিদ্যালয় 2023-24 বৰ্ষৰ যি বছৰেকীয়া পৰীক্ষাৰ আমি আজি ফলাফল ঘোষণা কৰিছোঁ। এই পৰীক্ষাৰ সন্মুখত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি অতিকৈ উৎফুল্লিত হোৱা দেখিছোঁ। তেওঁলোক খুব আনন্দিত আৰু আমি শিক্ষক হিচাপেও আজি বৰ আনন্দিত উপলব্ধি কৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক যেনেদৰে আমি ফলাফল আশা কৰিছিলোঁ ঠিক তেনেদৰে তেওঁলোকে ফলাফল দেখুৱাবৰ কাৰণে সমৰ্থ হৈ তেওঁলোকে আগ্ৰহী হৈছিলে। আৰু সেইকাৰণে তেখেতসকলক আমি আমাৰ ফালৰ পৰা ইয়াতকৈ যাতে ভৱিষ্যতে অনাগত দিনত যাতে আৰু উন্নতিলৈ যায় তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। এয়া আমাৰ বিদ্যালয়ৰ 7ম শ্ৰেণীৰ শিক্ষয়িত্ৰী যুৱজনী চাংমাই বাইদেউ আছে। গতিকে ৰিজাল্ট সম্পৰ্কত যুৱজনী চাংমাই বাইদেৱে মন্তব্য কৰিব। কি ক'ব বাইদেউ, কওক। ৰিজাল্ট দিছে আজি। নমস্কাৰ। আজি আমাৰ বিদ্যালয়ত ৰিজাল্ট ঘোষণা কৰা হৈছে। মই 7ম শ্ৰেণীৰ ক্লাছ টিচাৰ আছিলোঁ। গতিকে 7ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট মই ঘোষণা কৰিছোঁ ইতিমধ্যে। মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছে নীলিম চেতিয়া। তেওঁ 95.14% আহৰণ কৰিছে। মই খুব সুখী, খুব ভাল লাগিছে তেওঁৰ ৰিজাল্ট। আৰু দ্বিতীয় স্থানত আমাৰ 93.5 সতীশ চেত্ৰীয়ে পাইছে। বাকীখিনি আমাৰ যথেষ্ট মানে ভাল লগা ধৰণে ৰিজাল্ট। শেষত কেইজনমান ছাত্ৰ ছাত্ৰী আছে বাৰু তেওঁলোকৰ যে ইৰেগুলাৰ, সেইকাৰণে তেওঁলোকৰ তেনেকুৱা এটা হৈছে। গতিকে সেই ক্ষেত্ৰত আমি যথেষ্ট এইখিনি এতিয়া মানে উদ্যোগ ল'ব লাগিব। তেওঁলোকক স্কুললৈ বিদ্যালয় আহিবলৈ আমি তেওঁলোকক আহিব মানে
পৰা কিছুমান বুদ্ধি আমি নতুন ছেশ্যনত আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। যিকোনো প্ৰকাৰে তেওঁলোকৰ স্কুল যাতে ক্ষতি নহয়, প্ৰত্যেক দিনে যাতে স্কুলত উপস্থিত থাকিব পাৰে, সেই ধৰণৰ আমি কিছুমান ব্যৱস্থা বা কাৰ্যপন্থা আমি হাতত ল'ম। ধন্যবাদ বাইদেউ, বহুত গুৰুত্বপূৰ্ণ কথাসমূহ মন্তব্য কৰিলে। এয়া আমাৰ ষষ্ঠ শ্ৰেণী শিক্ষয়িত্ৰী তৰালী বাইদেউ আছে। তৰালী বাইদেউ, আপুনি ৰিজাল্ট সম্পৰ্কত কি ক'ব আজি ৰিজাল্ট? নমস্কাৰ। আজি আমাৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হৈছে। মই ষষ্ঠ শ্ৰেণী শিক্ষয়িত্ৰী, মই ইংৰাজী পঢ়াওঁ। ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট যথেষ্টই ভাল হৈছে, তথাপি আশা কৰা মতে ইমানো ভাল হোৱা নাই। আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতে আৰু আগুৱাই যাওক, সকলো দিশতে আগুৱাই যাওক। নতুন বৰ্ষটো আমাৰ শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। আমিও পণ লৈছোঁ যে তেওঁলোকক আৰু উন্নতিৰ পথত আগুৱাই নিম বুলি লৈছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল বাইদেউ। ধন্যবাদ প্ৰাঞ্জল মহন্ত। চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, মই তেখেতসকলৰ নাম ঘোষণা কৰিবলৈ লৈছোঁ। আৰু ইয়াত মুঠতে 19জন ছাত্ৰ ছাত্ৰী নিয়মিতভাৱে উত্তীৰ্ণ হৈছে আৰু অনুগ্ৰহত উত্তীৰ্ণ হৈছে 5জন। গতিকে প্ৰথম স্থান কোৱাচোন, তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী নীলিম চেতিয়া। তুমি কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ পাইছা? 7ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ পাইছোঁ ছাৰ। কেনেকুৱা অনুভৱ হৈছে কোৱাচোন? বহুত ভাল অনুভৱ হৈছে ছাৰ। মই বুজাব পৰা নাই, বহুত ভাল লাগিছে ছাৰ। এতিয়া আগন্তুক বৰ্ষত কিবা পৰিকল্পনা আছে নেকি? নতুন পৰিকল্পনা তোমাৰ ইয়াতকৈ আৰু উন্নত কৰা কিবা পৰিকল্পনা আছে নেকি? কৰিব লাগিব ছাৰ। ঠিক আছে, তোমালৈ শুভেচ্ছা থাকিল। ধন্যবাদ নীলিম, তুমি আগবাঢ়ি যোৱা। হয়, নমস্কাৰ। ল'ৰা ধৰি লওক ক্লাছ
নমস্কাৰ, মোৰ নাম শ্ৰী নীলকণ্ঠ হাজলেই। মই অতি সুখী হৈছোঁ, কিয়নো মই প্ৰথম শ্ৰেণীটো 1 নম্বৰ হৈছিলোঁ আৰু দ্বিতীয় শ্ৰেণীটো 1 নম্বৰ হৈছোঁ, আৰু এনেকুৱা হৈয়ে মই আজি 6ষ্ঠ শ্ৰেণীটো 1 নম্বৰ হ'বলৈ ওলাইছোঁ। তো সেয়া কাৰণে মোক বহুত সুখী লাগিছে আৰু মই ক'ব নোৱাৰোঁ। তোমাৰ আজি যে তুমি ইমান সুখ্যাতে উত্তীৰ্ণ হৈছা, তোমাৰ প্ৰথমতে তুমি কাক ধন্যবাদ দিবা? হয়, মই শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিম, যিহেতু মই তেখেতৰ পৰাই ইমান আগবাঢ়িব পাৰিছোঁ আৰু মই নিজৰ বলতো অলপ চলপ হয়তো হ'ব পাৰিছোঁ। সেয়াই ধন্যবাদ থাকিল, আগবাঢ়ি যোৱা ভৱিষ্যতলৈ। এয়া আমাৰ বিদ্যালয়ৰ 4ৰ্থমান শ্ৰেণী শিক্ষক প্ৰাঞ্জল মহন্ত ছাৰ আছে, গতিকে প্ৰাঞ্জল মহন্ত ছাৰ আজি ৰিজাল্ট ফলাফল সম্পৰ্কত মন্তব্য কৰিব। কি ক'ব আজি ৰিজাল্ট সম্পৰ্কত? ধন্যবাদ কেশৱ গগৈ ছাৰ। আজি মুকলি লাগিছে, কিয়নো আমি আজি ফলাফলসমূহ দি শেষ কৰিলোঁ। মই 4ৰ্থ শ্ৰেণী শিক্ষক হিচাপে আজি ফলাফলসমূহ ঘোষণা কৰিলোঁ। মই নথৈ আনন্দিত হৈছোঁ, কিয়নো 4ৰ্থ শ্ৰেণীৰ মেধাৱী ছাত্ৰ শ্ৰীমান বিকি আৰন্ধৰাই আশা কৰা মতে ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ প্ৰায় 96% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, গতিকে ভাল লাগিছে। আৰু ফলাফলক লৈ সুখী নে? ফলাফলক লৈ সুখী এইকাৰণে, ছাত্ৰ ছাত্ৰীসকলে যিমান কষ্ট কৰিছে তেনেধৰণে ফলাফল পাইছে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী কষ্ট কম কৰাৰ কাৰণে ফলাফলত মানে কিছু পিছ পৰি গৈছে, পাৰ্চেণ্টেজবোৰ কমিছে। কিন্তু যিসকল আমাৰ মেধাৱী আমি আশা কৰিছিলোঁ, সেইসকলে আশা কৰা মতেই ফলাফল পাইছে, অৰ্থাৎ সুন্দৰ পাৰ্চেণ্টেজ সহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। নতুন বছৰৰ কাৰণে ছাত্ৰ ছাত্ৰীক আপুনি কিবা পৰামৰ্শ দিব নেকি? নতুন বছৰৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন পৰিকল্পনা লৈ আগবাঢ়িম, আৰু যিখিনি খুঁটি নাতি যোৱা বছৰত থাকি গ'ল সেইখিনি মই দূৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম, কিয়নো ছাত্ৰ ছাত্ৰীসকল মানৱ সম্পদ, আমাৰ দেশৰ ভৱিষ্যত, গতিকে আমাৰ হাতত গধুৰ দায়িত্ব আছে। গতিকে আমি সমিল মিলে আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুৰ পৰা আদি কৰি সকলোকে লৈ আগবাঢ়িবলৈ চেষ্টা কৰিম। গতিকে সকলোলৈ ধন্যবাদ দিছোঁ, আপোনাকো ধন্যবাদ দিছোঁ, ইমানখিনি ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ওচৰলৈ আহিছে। এয়া আমাৰ মাজত আছে 4ৰ্থ শ্ৰেণীৰ পৰা 5মমান শ্ৰেণীলৈ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা শ্ৰীমান বিকি আৰন্ধৰা আৰু তেওঁৰ মাতৃ। এতিয়া বিকি আৰন্ধৰা, তোমাৰ অনুভৱ কোৱা। তুমি এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছা, প্ৰায় 96% পাবলৈ সক্ষম হৈছা, গতিকে অকণমান অনুভৱ কোৱাচোন। মোৰ ভালে লাগিছে, কাৰণ মানে পাৰ্চেণ্টেজটো 90 ওপৰত আহিছে, সেইটোৱে অনুভৱটো ভালেই। আগলৈও চেষ্টা কৰিবা, তুমি এবাৰ সুন্দৰকৈ পাছ কৰিছা। মাতৃ হিচাপে আপোনাৰ অনুভৱ কওক, আপোনাৰ সন্তানৰ সফলতা। ভালে লাগিছে, ইমানখিনি হোৱাৰ বাবে আৰু বিচাৰোঁ ইয়াতকৈ যেন ভাল হয়। লগতে ক্লাছ টিচাৰ হিচাপে আমাৰ প্ৰাঞ্জল ছাৰলৈ বহুত বহুত ধন্যবাদ। তেওঁ যথেষ্টখিনি সহায় কৰিছে। ক্লাছত যিটো হিচাপে ধৰি লওক আমাক পাঠখিনি দিব লাগে, সেইটো হিচাপত দিছে, তেওঁ বহুতখিনি গুৰুত্ব দিছে। ব্যাকৰণত বিশেষকৈ বহুত ভাল পাইছোঁ। আমি যিখিনি ঘৰত মানে দেখুৱাতকৈ মানে আমি ঘৰত যিখিনি ক্লাছ কৰোঁ বা সিহঁতক চাওঁ, সেই বস্তুটো আমি 3 দিন দেখালে যিটো পাওঁ, স্কুলত এদিন অলপ দেৰি শিকি গ'লে বহুতখিনি মানে সিহঁতৰ পৰা পাওঁ আগ্ৰহটো। ধন্যবাদ বিকি। এয়া আমাৰ মাজত এগৰাকী আমাৰ অভিভাৱিকা আছে, তেখেতৰ ছাত্ৰই যথেষ্ট আমাৰ বিদ্যালয়ত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আমি অনুভৱ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, আপুনি কি ক'ব কওকচোন মাতৃ হিচাপে। বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা মোৰ সু সন্তান শ্ৰী লিয়েন বসুমতাৰীয়ে সুখ্যাতিৰে তৃতীয় শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে। মই বিদ্যালয়ৰ শিক্ষাগুৰুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ, তথা ভৱিষ্যতে মোৰ ল'ৰাজনক যাতে ভাল ধৰণে শিক্ষা গ্ৰহণ কৰে, তাকেই কামনা কৰোঁ। ধন্যবাদ থাকিল।